নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভাল। তপন এন স্কুললৈ নতুন এটা ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাইছো। আজিৰ ৰবিবাৰ নিশাত আমি ৰাতিনে কি খাম তাকেনো কি ক'ব। আজি মাছৰ আঞ্জাৰ কেনেকৈ বনায় আৰু কেনেকৈ আমি সোৱাদ লওঁ সকলোখিনি দেখুৱাবলৈ গৈ আছোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ আপোনালোকে চাব। ভিডিঅ'টো বহুত ইণ্টাৰেষ্ট হ'বলৈ গৈ আছে, চাব আপোনালোকে। চাওক তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাব, মই দেখুৱাই আছোঁ। পিছত স্কিপ নকৰাকৈ চাওক, গোটেইখিনি দেখুৱাই আছোঁ মই আপোনালোকক কি হয়। এতিয়া খানা ৰেডি হৈ গৈছে, ইতিমধ্যে খাবলৈহে বাকী আছে। উলিয়াই থৈছোঁ, ডাইনিঙত দি থৈ আছোঁ। কমেণ্ট কৰি জনাব কেনেকুৱা হয়। এয়া চাওক, মাছৰ সৈতে আলু বিলাহী চব্জি। চাওক, এয়া কাষতে আছে। এয়া আছে আপোনাৰ মাছৰ মূৰটোৰ ভাজি। এয়া ধুনীয়াকৈ উলিয়াই লৈছোঁ, খাম এতিয়া। চাওক আপোনালোকে কেনেকুৱা পায়, সোৱাদটো ল'বলৈ গৈ আছোঁ। এতিয়া আৰম্ভ কৰিছোঁ। খুবেই সুন্দৰ বনাইছে, ভালে বনাইছে। খাবলৈ আৰম্ভ কৰি আছোঁ, খাইও আছোঁ, ভাত খাই বৈ হৈ গৈছে এতিয়া বৰ্তমান। এয়া চাওক, আমাৰ ছোৱালীজনী ক'ত লুকাইছে? অংকিতা চাগে কৈ দিয়া, কিবা ক'বা নেকি? ক'ত লুকাই আছা? লুকাবগৈ খেলি আছা নেকি? এয়া চাওক, তাই নাচি আছিলে। দেখুৱাম মই সেইটো ভিডিঅ'টো, কৰি দেখুৱাম মই পিছত। কিবা ক'বা নেকি? ক'বা, বাই বুলি কওঁ। বাই কৈ দিয়া, টাটা বুলি কোৱা। ঠিক আছে, ভিডিঅ'টো ইমানে, চাব আপোনালোকে সকলোৱে। ধন্যবাদ।